নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। তো আজি মই আহিলোঁ ছয়গাঁও আমাৰ এখেতৰ দাদাৰ আজি এবছৰীয়া মৃত্যু দিৱস, সেইবাবে আহিলোঁ। তো আজি মই অকলে আহিলোঁ, এখেতে আহিব নোৱাৰিলে, কাম আছে কাৰণে। আৰু এয়া মই আহিয়ে মেখেলা চাদৰ পিন্ধি ল'লোঁ। এতিয়া পাকঘৰত আহি চালোঁ যে ডাঙৰ ননদজনী আহি তাই ভাত বনাই আছে। মাছ বনালে, ভাজি বনালে আৰু দালি বনালে। এতিয়া মোৰ কাৰণে বোলে মাংসখিনি থৈ দিছে, মই মাংস বনাব লাগিব। আৰু এতিয়া মই এবাৰ সেৱা ল'ব আহিলোঁ ইয়াতে। ভকতসকলে ইয়াতে গীতা ভাগৱত পাঠ পঢ়ি আছে আৰু গাঁৱৰে কেইজনমানী খুৰীমাসকল শুনি আছে, বহি আছে। আৰু মই এখেতসকলক অকণমান ভিডিঅ' কৰিলোঁ। ভকতসকলে এতিয়া বহি আছে, গীতা পাঠ শেষ হৈছে, সেয়া লৈ কিনে বহি আছে। এখেতসকলক এতিয়া চাহ পানী দিয়া হ'ব, তাৰপিছত আকৌ ভাত দিয়া হ'ব। মই আৰু ইফালে লৰালৰিকৈ মাংসখিনি বনাই আছোঁ। মাংসখিনি হ'লে ইফালে দাদাৰ কাৰণে আগবঢ়োৱা হ'ব। ইফালে ইহঁতে ৰেডি কৰি আছে সকলোখিনি। দেখিছেনে, ইহঁতে আকৌ চাহ পানী কাম কৰি খাই আছে, টাইম পোৱা নাই কোনেও। মোৰ ইফালে মাংস বনোৱা হৈ গ'ল। এতিয়া দাদাৰ কাৰণে আগবঢ়োৱা হ'ব বাৰীত। এয়া দেখিছে, সকলো বস্তু ৰেডি কৰি ইয়াতে আনিছোঁ, যি খাই ভাল পায় দাদাই। ইয়াতে কলপাতৰে বেৰ দি পেলাই এটা সৰুকৈ ঘৰ বনোৱা হৈছে। ইয়াতে দাদাৰ কাৰণে আগবঢ়োৱা হ'ব। সকলোৱে ইয়াতে সেৱা কৰি পেলাই দাদাক মাতি আছে ভাত খোৱাৰ কাৰণে। মা দেউতাই কৰিলে, সকলোৱে কৰিলে। মানুহৰ কি কপাল দেখিছেনে। মৰা আগতে যিজন মানুহক আমি ইমান সন্মানেৰে আদৰ কৰি খুৱাইছিলোঁ ঘৰত মাতি, তেখেতক আজি এনেকৈ বাৰীৰ মাজত কলপাতেৰে বেৰ দি পেলাই ভাত দিব লগা হৈছে। খুব দুখ লাগে কথাটো ভাবিলে। আৰু এনেকৈ দি আহিলোঁ। ইফালে সকলোৰে খোৱা লোৱা হৈ গৈছে, আমি কেইজনমান বাকী আছোঁ। এতিয়া আমি খাই লৈ এঘৰটাত ফুৰিব যাম। অকণমান ৰেষ্ট লৈ ওলালোঁ আমি গাঁৱত ফুৰিব যাবৰ কাৰণে এঘৰটাত। তো আহিলোঁ আমি দাদা এঘৰটাত। আহিয়ে দেখিলোঁ বাইদেউজনীয়ে চাউল জাৰি আছে। আমাক দেখিয়ে লৰালৰি উঠি গ'ল বহিবৰ কাৰণে চকী ঠকী আনিব। তো বাইদেউজনীয়ে সান্দহ খুন্দিবৰ কাৰণে বৰা চাউল জাৰি আছে। বিহু আহি পালেহি, পিঠা বনাব। আৰু আমি আহিলোঁ অকণমান টাইম বহি। মোৰ ভিডিঅ'টো চাই কেনে লাগিলে ক'ব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে ভালে থাকক।